নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ মই পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটি বিশেষ ভিডিঅ', এটা বিশেষ পিকনিক প্লেচত। আজি মই আপোনালোকক দেখুৱাব বিচাৰিম কমলাবাৰীৰ যি পিকনিক প্লেচ, সেই পিকনিক প্লেচ। গতিকে ব'লক আমি অলপ দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এইফালে আছে মোৰ সহযোগী পাৰ্টনাৰ মনোজ কৰ্মকাৰ আৰু মই। গতিকে মই এই ওপৰৰ পৰা অকণমান দেখুৱাব চেষ্টা কৰিম। গতিকে তলত যিমান দূৰ দেখিছে গোটেই এইফালে গাড়ী ভৰ্তি হৈ আছে আৰু মই বহুত ওপৰলৈ উঠি আহিছোঁ, সেয়ে গাড়ীবোৰ ভালকৈ কেমেৰা ঢুকি পোৱা নাই। গতিকে এইফালে আছে গোটেই জংঘল আছে আৰু মই যিবোৰ অকণমান ভাল লগা দৃশ্য এইবোৰ মই অলপ তলত গৈ আপোনালোকক দেখুৱাম পাৰোঁ। এইফালে আমাৰ গাঁৱৰ নাচনী কেইজনীমান আছে। থেংক ইউ। আজি ইয়াত সাংস্কৃতিক অনুষ্ঠান আছে আৰু সেয়েহে সকলো জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত আহি এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। কমলাবাৰীত আপোনালোকে যদি পাৰে নিশ্চয় এবাৰ আহিব, যিহেতু ইয়াত ভৈয়ামো দেখা পাব আৰু পাহাৰো দেখা পাব। পাহাৰ ভৈয়ামৰ সংমিশ্ৰণেই হ'ল কমলাবাৰী। গতিকে এতিয়া আমি গৈ আছোঁ কমলাবাৰী বিচাৰি। এতিয়া কমলাবাৰী কোনফালে আছে বা? গতিকে এইফালে হয়তো হিংস্ৰ জন্তু আছে, সেয়ে নটিচ মাৰি থৈছে। গতিকে মই গছ কিমান ধুনীয়া ধুনীয়া গছ আছে, মই দৃশ্য অলপ দেখুৱাম। কমলাৰ গছবোৰ বা কোনফালে আছে গোটেই ঘূৰি ঘূৰি ভাগৰ লাগিছে। দুটামান কমলা ছিঙি খাই ল'ব লাগিব, তাৰ পাছতে আকৌ ঘূৰিব লাগিব। ইয়াত সৰু জুৰি এটা আছে, পানী চব কিমান ধুনীয়া ফটফটীয়া চফা। গতিকে এইফালে আছে নৈৰ পৰা বৈ আহিছে। চৰি, নৈ নহয়, পাহাৰৰ পৰাহে বৈ আহিছে জুৰিটো। গতিকে এইবোৰ যিবোৰ প্ৰতিমূৰ্তি বনাই থৈছে, এই প্ৰতিমূৰ্তিবোৰ আছে ইয়াত। বহুত ডাঙৰ কাছও আছে, হাতীও আছে। সেয়ে ইয়াৰ প্ৰতিমূৰ্তিবোৰ ইয়াত বনাই থৈ দিছে। গতিকে মই ইয়াত যদি আৰু আপোনালোকক কিবা দেখুৱাব পাৰিম, ইফালে এখন পুখুৰী আছে। গতিকে মই ডাইনাছৰটো অকণমান দেখুৱাইছোঁ আপোনাক। এয়া ডাইনাছৰ ৰিয়েলত দেখা নাই, কিন্তু ইয়াত প্ৰতিমূৰ্তিয়ে চাই ধৰিব পাৰি ডাইনাছৰ কিমান ডাঙৰ আছে। গতিকে ওপৰৰ এটা ভিউ পইণ্ট আছে, মই গতিকে এই ভিউ পইণ্টটোৰ হাইটটো বহুত বেছি। গতিকে ব'লক আমি পটাপট ওপৰলৈ উঠি যাওঁ আৰু ওপৰৰ পৰা সম্পূৰ্ণ দৃশ্য মই আপোনালোকক দেখুৱাম। পইণ্টত বাৰু উঠি আহিলোঁ, কিন্তু ওপৰলৈ উঠি আহোঁতে ইমান ভাগৰ লাগিছে। এয়া চাওক কিমান ধুনীয়া সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া বননি আৰু এই সেউজীয়া বননি চাই মন ভৰি গৈছে। যিহেতু এই সেউজীয়া বননিৰ বাবে আমি ধুনীয়াকৈ উশাহ নিশাহ ল'ব পাৰিছোঁ আৰু জীয়াই আছোঁ। ওপৰৰ পৰা আপোনালোকক অলপ তলত দৃশ্য দেখুৱাব চেষ্টা কৰিম। এয়া চাওক ডাইনাছৰটো কিমান ডাঙৰ, কিন্তু ওপৰৰ পৰা কিমান সৰু দেখিছে। এইখিনিতে আপোনালোকে ধৰিব পাৰিছে যে আমি কিমান ওপৰলৈ উঠি আহিছোঁ। ধুনীয়াকৈ খেলি আছে, বহুত আনন্দ ফূৰ্তি কৰিছে। এই আমাৰ একেবাৰে নিচে সৰু ল'ৰাটো। ইয়াত আহি খেলিব পোৱাত ল'ৰা ছোৱালীবোৰ কিমান ধুনীয়া মিচিকীয়া হাঁহি মাৰিছে, সঁচাই এক মনোমোহা দৃশ্য। এয়া আমাৰ নিচেই কণমানি মাইনাটো ঘোঁৰাত উঠি গৈ আছে। গতিকে কমলাবাৰীৰ যিমান চাবলগীয়া ছাইড আছিলে গোটেইবোৰ চালোঁ আৰু আপোনালোককো দেখুৱালোঁ। আৰু এতিয়া আমি ওলাই গৈছোঁ আৰু আমাৰ ভিডিঅ' এতিয়া সমাপ্ত হ'ব।
গাইজ আজি আমাৰ ভিডিঅ'টো আমি ইমানতে সামৰি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।